নমস্কাৰ। আজি আমি আলোচনা কৰিম কাটঅফৰ ওপৰত। কাটঅফ কিমান যাব? গোটেই তিনিখন পেপাৰৰে কাটঅফ লৈ অনা হৈছে। পেপাৰ 1, পেপাৰ 2, পেপাৰ 1 ITI লগত পেপাৰ 2। আমাৰ পেপাৰ 1 যোনখন মেট্ৰিক পাছ, পেপাৰ 2 8 পাছ, পেপাৰ 2 8 পাছ আৰু পেপাৰ 10 পাছ উইথ ITI তিনিখনৰে কাটঅফ লৈ অনা হৈছে। আমাৰ জেনেৰেলৰ কাটঅফ আমাৰ পেপাৰ 1 যোনখন মেট্ৰিক লেভেলৰ সেইখন 82ৰ পৰা 85 ধৰা হৈছে আৰু পেপাৰ 1 ITI পাছখনত ধৰা হৈছে 65ৰ পৰা 69 আৰু পেপাৰ 2 যোনখন 8 লেভেলৰ সেইখনত ধৰা হৈছে 76ৰ পৰা 80। এনেকৈ কাটঅফ দেখিবলৈ পাব। আপোনালোকে হয়তো 2-1 কিবা এটা বেছি হ'ব পাৰে। আপোনালোকে এনেকুৱাকৈ দেখিব পাব কাটঅফটো। জেনেৰেল ওমেনৰ ক্ষেত্ৰত আপোনালোকে 72 আপোনালোকৰ পেপাৰ 1ত 72ৰ পৰা 76লৈকে আৰু পেপাৰ 1 ITI যোনখন আছে সেইখনত আপোনালোকে 60ৰ পৰা 64 আৰু পেপাৰ 2 যোনখন 8 লেভেলৰ সেইখনত আপোনালোকে 64 to 69 আপোনালোকে দেখিবলৈ পাব এনেকুৱাকৈ। আমাৰ SC কাষ্টৰখিনিৰ 75 পেপাৰ 1 যোনখন পেপাৰ 1 মেট্ৰিক লেভেল আৰু পেপাৰ 1 যোনখন ITI 61 to 64 আৰু পেপাৰ 2 66 to 70। আপুনি 66ৰ পৰা 70 ভিতৰত পালে পেপাৰ 2খনত আপোনালোকে পাছ কৰাৰ সম্ভাৱনা আছে। আৰু SC ওমেন যোনখিনি আমাৰ মহিলাৰ ক্ষেত্ৰত আপোনালোকে 66ৰ পৰা 70 ধৰিব পাৰে আৰু যোনখন ITI পাছ সেইখনত ধৰিব পাৰে আপোনালোকে 55 to 59 আৰু যোনখন আমাৰ 8 লেভেলৰ সেইখনত আপোনালোকে 60 to 64 ধৰিব পাৰে। আমাৰ STP যোনখিনি ST প্লেন সেইখিনিৰ ক্ষেত্ৰত আপোনালোকে পেপাৰ 1ত 63ৰ পৰা 65 ধৰিব পাৰে আৰু পেপাৰ 1 যোনখন ITI সেইখনত 56ৰ পৰা 60 ধৰিব পাৰে। আপোনালোকে 8 লেভেলৰখনত 65 to 69 ধৰিব পাৰে। আৰু ওমেনৰ ক্ষেত্ৰত ST প্লেনৰ ওমেনৰ ক্ষেত্ৰত আপোনালোকে পেপাৰ 1 যোনখন 57ৰ পৰা 60 ধৰিব পাৰে আৰু পেপাৰ 1 যোনখন ITI সেইখনৰ 50ৰ পৰা 55 ধৰিব পাৰে আৰু যোনখন 8 লেভেল সেইখনত আপোনালোকে 58 to 61 ধৰিব পাৰে। আৰু আমাৰ যোনখিনি ST হিলছৰ ক্ষেত্ৰত আপোনালোকে 56 to 59 পেপাৰ 1 যোনখন মেট্ৰিক লেভেল আৰু মেট্ৰিক লেভেল উইথ ITI সেইখনত আপোনালোকে 30 to 35 আৰু যোনখন ক্লাছ 8 লেভেল সেইখনত 40 to 49 ধৰিব পাৰে। ST হিলছ ওমেনৰ ক্ষেত্ৰত আপোনালোকে 50 to 54 ধৰিব পাৰে। তাৰপৰা আপোনালোকে যোনখন আমাৰ ITI পাছ সেইখনত অল কেটেগৰী দিয়া হৈছে। আমাৰ গোটেইখিনি যিমানখিনিয়ে পৰীক্ষা দিছে হয়তো সিমানখিনিয়ে পাছ কৰিব পাৰে। আমাৰ যোনখিনি ST হিলছ মহিলাৰ ক্ষেত্ৰত যোনখিনি অল সেইখিনি গোটেইখিনিয়ে পাছ কৰিব পাৰে। আৰু যোনখন আমাৰ 8 লেভেলৰ যোৱাবাৰ অল পাছ কৰিছিলে 8 লেভেলৰ যোনখন পেপাৰ আছিলে সেইখনত আমাৰ এইবাৰ ধৰা হৈছে 35 to 40 ইমান ধৰা হৈছে আমাৰ ST হিলছৰ ওমেনৰ ক্ষেত্ৰত। OBC বা MOBC আপোনালোকৰ পেপাৰ 1খনত 76 to 79 ধৰা হৈছে 76 আৰু 79 আৰু যোনখন আমাৰ ITI সেইখনত ধৰা হৈছে 62 আৰু 62ৰ পৰা 66ৰ ভিতৰত পালে আপোনালোকে পোৱাৰ চান্স এটা আছে। আৰু আমাৰ যোনখন 8 লেভেল সেইখনত ধৰা হৈছে 69 to 73 আৰু আমাৰ OBC যোনখিনি ওমেনৰ ক্ষেত্ৰত আপোনালোকে পেপাৰ 1ৰ 71 to 74 আৰু পেপাৰ 1 ITIত আপোনালোকে 56 to 60 56ৰ পৰা 60 পালে পাছ কৰাৰ সম্ভাৱনা আছে। আৰু আমাৰ যোনখন 8 লেভেল সেইখনত আপোনালোকে 60ৰ পৰা 66 পালে পাছ কৰাৰ সম্ভাৱনা এটা আছে। আৰু আমাৰ যিখিনি EWS ইকনমিকেলি উইকাৰ ছেকশ্যন সেইখিনিয়ে আপোনালোকৰ 72 ফাৰ্ষ্ট পেপাৰখনত আৰু 72ৰ পৰা 76 ফাৰ্ষ্ট পেপাৰখন ধৰা হৈছে আৰু 50ৰ পৰা 54 আপোনালোকৰ যিখন ITI পাছ সেইখনত ধৰা হৈছে আৰু যোনখন আমাৰ 8 লেভেলখনত ধৰা হৈছে 58 to 62। আপোনালোকে ইমানেই দেখা পাব, হয়তো 2-1 কিবা এটা হেনফেৰ হ'ব পাৰে, বাকী আপোনালোকে এনেকুৱাই দেখা পাব। আমাৰ EWS যিখিনি ইকনমিকেলি উইকাৰ ছেকশ্যন ওমেনৰ ক্ষেত্ৰত আপোনালোকে
ফাৰ্ষ্ট পেপাৰখনৰ 68 to 71 ধৰি ল'ব পাৰে আৰু আমাৰ ফাৰ্ষ্ট পেপাৰ যোনখন ITI পাছ সেইখনত 45 to 48 ধৰিব পাৰে আৰু যোনখন 8 লেভেল সেইখনত 50 to 53 ধৰি ল'ব পাৰে। আমাৰ PH যোনখিনি ফিজিকেলি হেণ্ডিকেপ সেইখিনিৰ ক্ষেত্ৰত আপোনালোকে 55 to 57 ফাৰ্ষ্ট পেপাৰ মেট্ৰিক লেভেল আৰু আপোনালোকক অল ধৰা হৈছে আমাৰ যিখিনি ITI পাছ কেণ্ডিডেট আছে সেইখিনি অল ধৰা হৈছে আৰু যোনখিনি আমাৰ 8 লেভেলৰ আছে সেইখিনি 44 to 48 যোৱাবাৰ অল যোৱা দেখা গৈছিলে 8 পাছখিনিত এইবাৰ যিহেতু কেণ্ডিডেটৰ সংখ্যা অলপ বেছি সেইকাৰণে আমি 44 to 48 ধৰি দিয়া হৈছে। আমাৰ এক্স ছাৰ্ভিচমেন যোনখিনি এক্স ছাৰ্ভিচমেন হয় সেইখিনিৰ ক্ষেত্ৰত আপোনালোকে ফাৰ্ষ্ট পেপাৰত 58 to 62 আৰু আমাৰ ITIখিনিত অল ধৰা হৈছে। অল মানে গোটেইখিনিকে ধৰা হৈছে যিমানখিনিয়ে আপোনালোকৰ পৰীক্ষা দিছে সকলোকে ধৰা হৈছে এক্স ছাৰ্ভিচমেনৰ আৰু 8 লেভেলখনৰ 35 to 40 ধৰা হৈছে 35 to 40 ধৰা হৈছে আৰু এটা কাষ্টৰ থাকি গ'ল আপোনালোকৰ এইবাৰ আৰু এটা সংযোজন কৰা হৈছে টি ট্ৰাইবেল যোনখিনি সেইখিনি সংযোজন কৰা হৈছে এইবাৰ আৰু সেইখিনিৰো কাট অফ এবাৰ অলপ বেলেগকৈ যাব। এইখিনি 3% ৰিজাৰ্ভ ৰখা হৈছে আমাৰ যিখিনি টি ট্ৰাইবেলৰখিনি সেইখিনিৰ কাট অফো আপোনালোকে চাই ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।